হেল্ল' গাইজ, আজি সৰু মাছৰ এখন আঞ্জা বনাবলৈ ওলাইছোঁ। মই ভাবিছোঁ আপোনালোকৰ লগত মইনো এই নাৰ মাছকেইটাৰে কেনেকৈনো বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতুকে সৰু সৰু মাছ পাবলেই নাই, বেপাৰীটোৱে আনোতে লৈ থলোঁ আৰু খায়ো ভাল পাওঁ। প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লৈ তাৰপিছত আলুখিনিও বইল কৰি লৈছোঁ। যিহেতুকে মই সৰিয়হৰহে বনাম মাছৰ আঞ্জাখন। আলুখিনি বইল কৰি ল'লোঁ। তাৰপিছত তেলখিনি দিলোঁ। তেলত যি মই পেষ্টটো বনাই থৈছিলোঁ, পেষ্টটো আপোনালোকক দেখুওৱা নহ'ল। পেষ্টটো মই পিঁয়াজ, কাজু, খিচমিচ আৰু সৰিয়হ দি পেষ্টটো বনাই লৈছোঁ। সেই পেষ্টটো মই এতিয়া তেলখিনিত মই পেষ্টটো ঢালি দিছোঁ। ঢালি দি পেলাই পেষ্টটো অলপ ফ্ৰাই কৰিম আৰু গোটা জিৰা দুটামানো দিছোঁ। ঢালি দি পেলাই ধুনীয়াকৈ এইখিনি মই ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি হোৱাৰ পিছত অকণমান গ্ৰেভি টাইপ অকণমান শুকাই আহিব লাগিব। অকণমান শুকাই অহাৰ পিছত তাত মই আলুখিনি দি দিম। যিহেতুকে মই আলুখিনি বইল কৰি লৈছোঁ, সেইকাৰণে আৰু মই আলুখিনি এক্সট্ৰাকৈ ভাজি নলওঁ। এই পেষ্টটোতে মই ফ্ৰাই কৰি ল'ম। পৰিমাণ অনুযায়ী মই তাত হালধি দিলোঁ আৰু অলপ নিমখো দি এইখিনি মই এতিয়া ফ্ৰাই কৰিম। যিহেতুকে ইয়াত মছলা, জিৰা গুড়ি বা জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নহয়, শুকান জলকীয়া দুটা দিয়া হৈছে। কোনো পাউডাৰ ইয়াত মই ব্যৱহাৰ নকৰোঁ। এইখিনি অলপ সময় ফ্ৰাই কৰি আছোঁ। এয়া শুকাই আহিছে। এতিয়া মই ইয়াত যিকেইটুকুৰ বইল কৰি থৈছিলোঁ আলু, সেই আলুকেইটুকুৰ মই ইয়াত দি দিম। আলুকেইটুকুৰ অলপ সময় ফ্ৰাই কৰি ল'ম মছলাখিনিৰ লগত, মছলা মানে পেষ্টটোৰ লগত। এই সৰিয়হৰ পেষ্টটোৰ লগত মই আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি হোৱাত মই তাত অলপ পানী দিম। এতিয়া ফ্ৰাই হৈ আছে আৰু অলপ সময় ফ্ৰাই হ'ব লাগিব। 2 মিনিট সময়মান মিডিয়াম ফ্লেমত দি মই ফ্ৰাই কৰিলোঁ। এতিয়া মই ফ্ৰাই কৰা হোৱাত তাত মই পানী অলপ এড কৰিছোঁ। পানীখিনি এড কৰি এইখিনি অলপ সময় উতলিবলৈ দিম। উতল আহিব লাগিব। এতিয়া মই পানীখিনি এড কৰি পেলাই এতিয়া হাই ফ্লেমত দি দিম গেছটো। দিয়াৰ পিছত এইখিনি উতল আহিব লাগিব। এয়া মই অলপ সময় ৰাখি দিছোঁ। এয়া উতল আহিছে। উতল আহোঁতে যিকেইটুকুৰ মাছ মই সৰু সৰু মাছ মই ফ্ৰাই কৰি থৈছিলোঁ, এইখিনি নাৰ মাছ হয়। যিকেইটা মাছ মই ফ্ৰাই কৰি থৈছিলোঁ, সেই মাছকেইটা মই ইয়াত দি দিম। দি পেলাই আৰু অলপ সময় উতল আহিব লাগিব। তেতিয়াহে মাছৰ টেষ্টটো তৰকাৰীখনলৈ আহিব। এয়া আমাৰ সৰু মাছৰ কাৰী ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। বাই বাই।